কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিৰ পৰাই বহু কথাকে চিন্তা কৰি আছো, কিন্তু সঁচা কোনো একে স্থিৰ সিদ্ধান্ততে উপনীত হ'ব নোৱাৰি। স্থিৰতাহীন একে সংঘাতৰ প্ৰতিক্ৰিয়াই ক্ষুধা, তৃষ্ণা, নিদ্ৰা সকলোতে একে প্ৰতিবন্ধকতাই সৃষ্টি কৰিছে। কুলশ্ৰেষ্ঠ পিতামহ ভীষ্মদেৱে সৰহসজ্যা পৰিগ্ৰহ ভাই ভক্তিৰ মাজত ধ্ৰুৱ কৰি আমি জানো পাপ অৰ্জন কৰা নাই। ভাইহঁত আপতেই কৌৰৱ উপৰি ফুৰিছে, চতুৰ্থী দহ আৰু প্ৰাণ কৰাই মৃত্যুৰ মুখত পেলাম খোজো দেখি কৌৰৱে পাপ কৰা নাই। ৰাজস্বৰটোৰ পতিকে কেশত ধৰি এই ৰাজসভাৰ মাজতে ব্যৱস্থা কৰোঁ দেখি কৌৰৱে পাপ কৰা নাই। ধৰ্মৰাজ পাপ পুণ্য বিশাল হ'ব, গুৰু বান্ধনাতে ইয়াত নহয় দাদা।